guys, welcome back to my YouTube channel. Hey guys, welcome back to my YouTube channel. আজি যাম আপোনালোক জলসা দেখাম। আজি জলসা মুছলিম ধৰ্মৰ হয়, তো গম পাব কেনেকুৱা জলসা। আৰু যাই আছোঁ, যাৱাই নাই, যাম আৰু এতিয়া আমাৰ ঘৰত ন, আমাৰ পুৰণ ঘৰত আমাৰ ঘৰৰ পৰা অলপমান দূৰত, তো যাই আছোঁ। যাই থকা নাই, যাম আৰু উঠছোঁ মই ৰেডি, কাৰণ আমাৰ পেয়া এপাত ধান আনিব গৈছে, ধান লৈ যাব লাগিব, খোজকাঢ়ি যাম। তো গম পাব ৰাতি এতিয়া আমাৰ নহয়, তাৰমানে ৰাতি আছে, তো গম পাব কি সকলো গম পাব। তো ভিডিঅ'টো একদম মনোযোগ সহকাৰে চাওক, কাৰণ আজিৰ ভিডিঅ'টো একদম ফালাফালি ভিডিঅ' হ'ব। তো এতিয়া যাবলৈ ওলাইছোঁ। তো সেই আমাৰ পেয়া যাই আছে ধান আনবা, মানে ধানে ঘৰত থৈ আছে, সেই ঘৰত থৈ আনবা যাই আছে। ধানকেইটা লৈ আহোঁ, ময়ো কেইটামান লৈ যাওঁ, চাইকেলত কেইটাত বান্ধি। আমাৰ গাঁওখন চাওক না, এইখিনি গাঁও, আৰু এইফালে চকুত মানুহ কম আছে। আৰু দিছ ইজ আৱাৰ হাউচ, আমাৰ ঘৰ। তো আপোনালোকক এতিয়া আমাৰ পথাৰখনে দেখে দিওঁ, কি হালধীয়া। তো প্ৰায় 32 মিনিট খোজকাঢ়ি আহি পালোঁ ঘৰ, আৰু হাত মুখ ধুলোঁ, মুখখন চালোঁ আইনাত। এতিয়া চাইকেলখন অলপমান মুচোঁ, মানে আধে তাৰমান ধূলা লাগি গৈছে, আৰু ধূলাবোৰ মুচোঁ। আৰু ৰাস্তা আজি ভিডিঅ'টো ধামাক্কা ভিডিঅ' হ'ব। সৰু এটা কাম আছিলে, এতিয়া আপোনালোকক উৰুজ দেখোন বলো। Asadut maran. Purain. Đây huy আছে আর বই আছে। আৰু এইকেইটাক চাওক, পুৰা ৰেডি হৈ আছে, পুৰা যাবা কাৰণে। মাল ইয়াতে টাকা যায়, ইয়াতে উৰব চব। যদি অলপমান ৰাতি হৈ যায়, অলপমানতকৈ বেছি ৰাতি হৈ যায়, ইয়াতে থাকিম। আমাৰ পেহীহঁতৰ ঘৰ এইটোত অলপমান বহি আছোঁ, এতিয়া ভাত চাত খাই। এটা আহি আছে লোককেইটা, তাৰপৰা আহক, পাছত গৈ একেলগে দেখাম আপোনালোক, পুৰা উৰুজ দেখাম, মানে জলচাও দুটা বুলি ক'লে। তো ইয়াতে খাই লৈ যাব লাগিব, মাংস বনাই আছে, মাংস আজি আছোঁ বহুত দিন পাছত আজি ইয়াতে আছোঁ, তো মাংস বনাই আছে, মাংস আনিছে। আৰু ঠিক নাই, ৰাতি হ'লে আজি ইয়াতো থাকিব পাৰিম, বেছি দূৰ নহয় আমাৰ ঘৰ, বেছি দূৰ নহয়, প্ৰায় 1.5 কিলোমিটাৰমান বেছি, অলপমান বেছি হ'ব পাৰে। তো চাইকেল লৈ আছোঁ না, বেছি হ'ব যদি খুব যাম, আৰু যদি ৰাতি হয় ইয়াতে থাকি যাম। তো এতিয়া ভাত চাত খাই দেখাম আপোনালোকক। আপোনালোকে শুনি আছে, মাইক দি কিবা কিবি কৈ আছে, শুনি আছে কিজানি, ইয়াতে অলপমান দূৰ। তো ভাত খালোঁ, তামোল এখন নিলোঁ, আৰু এতিয়া ৰেডি, মানে আমাৰ যাত্ৰা আৰম্ভ, মানে এতিয়াই ভাল লাগিব। তো এইটো হ'ল আমাৰ বৰডাগা, আমাৰ পেহীৰ ল'ৰা। অৱস্থাত আছে আমাৰ এই অঞ্চলত। এই মাদ্ৰাসাখনৰ লক্ষ্য কৰি বৰ বেছি 5 মিনিটৰ ভিতৰত তেওঁ
এইটো আছে কিমান বয়স লগতে ক'ব পাৰিম 30 40 180 কিমান হৈছে কিন্তু আপোনাক যদি মোক যদি সোধে যে আপুনিতো গাঁৱৰ ভিতৰত আটাইতকৈ বেছি শক্তিশালী বোলে আপুনিতো ভাৰত তো এনেকৈ মানুহ দুনিয়াৰ পঢ়ি আছে আৰু জোনাব এটাই ভাষণ দি আছে তো এইবিলাক আৰু পৰ্দাত দেখাইছে পৰ্দাত আমাক পুৰুষ বন্ধু পুৰুষ নেদেখাই তাতে চব মহিলা